অহাকালি হ'ব লগা যি মহালয়া সেই মহালয়াৰ মই সকলোলৈ UPPL দলৰ ফালৰ পৰা আৰু আমাৰ গোসাইগাঁও সমষ্টিৰ হৈ মই সকলোকে শুভেচ্ছা জনাইছোঁ। মই গোসাইগাঁও সমষ্টিৰ যি উপনিৰ্বাচন এই উপনিৰ্বাচনৰ দল তথা আমাৰ যিটো এলায়েন্স সেই এলায়েন্সৰ মই ইনচাৰ্জ হৈ মানে গোসাইগাঁও সমষ্টিটো চাই আছোঁ। ইনচাৰ্জ পোৱাৰ পিছত মই বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগত আলোচনা কৰিছোঁ, বিভিন্ন গাঁৱে ভূঞে মই গৈছোঁ। তো এই যে উপনিৰ্বাচন সেই উপনিৰ্বাচনত সকলোৱে আমাৰ যি পাৰ্টি চিৰণ বসুমতাৰী আমাৰ যি দল চৰকাৰত থকা দল সেই দলক ভোটদান এইবাৰ কৰিব। আগৰ সময়ছোৱাবিলাক বেলেগ আছিলে। BPF কংগ্ৰেছ থাকিলেহে শক্তিশালী আছিল, BJP থাকিলেহে শক্তিশালী আছিল। BJP আমাৰ লগত, কিয়নো আমি BTCটো একেলগে চৰকাৰ চলাইছোঁ, ৰাজ্যখনতো আমি একেলগে চৰকাৰ চলাই আছোঁ। BJPয়ে তেওঁলোকৰ থকাৰ প্ৰশ্নই নাহে, কিয়নো আমিহে BJP UPPL অগপ ষ্টেটত চৰকাৰ চলাই আছোঁ আৰু কাউন্সিলতো আমাৰ এলায়েন্স চৰকাৰ চলি আছে। আনফালেদি কংগ্ৰেছেও নিজাববীয়াকৈ কেণ্ডিডেট দিলে আজি। তো এতিয়া BPF অকলশৰীয়া দুৰ্বল। যোৱাবাৰ তেওঁলোকে জিতি কৈছিলে, কিন্তু যোৱাবাৰ তেওঁলোকে মহাজোঁটত আছিলে, য'ত কংগ্ৰেছ AUDF আছিল, BPF আছিল, আন মানে ইয়াত ৰাজনৈতিক দলবিলাক আছিল। কিন্তু দেখা গ'ল যে এইবাৰ মহাজোঁটৰ পৰা BPFে ফালৰি কাটিছে। কংগ্ৰেছে নিজাববীয়াকৈ আজি প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে, AUDFেও দিব বুলি আমি শুনি আছোঁ, আন দলবিলাকেও ইয়াত প্ৰাৰ্থী দিব। গতিকে BPFে এলায়েন্স থকা সময়তহে শক্তিশালী আছিল গোসাইগাঁৱত, অকলে নিজাববীয়াকৈ তেওঁলোকে একো কৰিব নোৱাৰে, সেই কথাটো স্পষ্ট হৈ আছে। গতিকে আমি দেখোঁ যে যিবিলাক বাই ইলেকশ্যন হয়, এই বাই ইলেকশ্যনবিলাক উপনিৰ্বাচনবিলাক সাধাৰণতে ৰুলিঙৰ ফেভাৰত যায়। যিহেতু গোসাইগাঁৱৰ পৰা জিতিলেও আন 3টা সমষ্টিৰ পৰা জিতি গ'লেও অপজিশ্যনে তেওঁলোকে চৰকাৰ ভাঙিব নোৱাৰে, চৰকাৰ আমাৰ NDAৰ চৰকাৰেই থাকিব। গতিকে ৰাইজে এইবিলাক চাইছে, যদিও সমষ্টিৰ উন্নয়ন হ'ব লাগে, ইয়াত যদি অনুষ্ঠান প্ৰতিষ্ঠান যদি আনিব লাগে, ইয়াৰ নিবনুৱা সমস্যাবিলাক যদি সমাধান হ'ব লাগে, ইয়াৰ গৰাখহনীয়া সমস্যাবিলাক যদি সমাধান হ'ব লাগে, তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব লাগিব। BTR চুক্তিৰ পিছত সম্পূৰ্ণভাৱে আমাৰ BTR অঞ্চলৰ ৰাজনৈতিক যি পৰিস্থিতি সেই পৰিস্থিতি বেলেগ হৈ গ'ল। BTR চুক্তিত গোসাইগাঁৱতো অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াত আছে, কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠান BTR চুক্তিৰ যোগেদি আমাৰ ইয়াত আহিব। আৰু এই সমষ্টিতে এতিয়া কি ৰাষ্ট্ৰীয় উদ্যান ইয়াত ঘোষণা কৰা হ'ল। তো এনেকুৱা বহু অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াত আছে। গতিকে ৰাইজে দেখিছে সঁচাকৈ যে UPPLৰ দলে ইয়াত উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিব। য'ত UPPL দলৰ এতিয়া কাউন্সিলত চৰকাৰ চলি আছে, UPPL দল BJPৰ লগত ৰাজ্যখনত শাসনত আছে। গতিকে ইয়াত পৰিৱৰ্তনটো স্বাভাৱিক আৰু এইটো পৰিৱৰ্তন হ'বই। তো এনেকুৱা আগৰ নিচিনা তেনেকুৱা বড়ো অনাবড়ো তেনেকুৱা পলাৰাইজেশ্যন নহয়। ইয়াত আন জাতি জনগোষ্ঠীয়ে এইবাৰ এই উপনিৰ্বাচনত তেওঁলোকে কংগ্ৰেছকো নিদিয়ে, BPFকো ভোট নিদিয়ে, UPPLকে তেওঁলোকে ভোটদান প্ৰদান কৰিব। মানুহবিলাকে কৈ আছে যে কংগ্ৰেছ হ'ব পাৰে নেকি বুলি মানুহবিলাকে চৰ্চা কৰি আছে। BPFৰ নাম অহা নাই। কংগ্ৰেছ যিজনক পাৰ্টি প্ৰক্ষেপ কৰিছে তেওঁ এই সমষ্টিৰ মানুহ নহয়। গতিকে এই সমষ্টিৰ মানুহবিলাকে কিমান তাক একচেপ্ট কৰে সেইটো সকলোৱে এতিয়া ভাবি আছে। তেওঁ কোকৰাঝাৰ পূব সমষ্টিৰ মানুহ, গোসাইগাঁৱত তেওঁ এতিয়া প্ৰাৰ্থী হৈছে। তো ইয়াৰ যিবিলাক আদিবাসী মানুহ, সান্তালী মানুহ, তেওঁলোকেও চাইছে তেখেত যিহেতু বাহিৰা সমষ্টিৰ মানুহ, গতিকে তেওঁক আমাৰ নিজৰ অঞ্চলৰ বুলি তেনেকুৱা একচেপ্ট আজিলৈ মানে কৰা নাই, কৰিব পৰা নাই। তেওঁক সহজেই আমি যে ইয়াত পাম এইবিলাক মানে ইয়াৰ ৰাইজে তেওঁক ভাবি লোৱা নাই। আৰু তেখেত নতুনকৈ ৰাজনৈতিক দলত যোগদান কৰা এজন ব্যক্তি, ৰাইজৰ লগত তেনেকুৱা চিনাকি হোৱা নাই। গতিকে কংগ্ৰেছেও ইমান ভোট তেওঁলোকে নাপায়। হয়, কংগ্ৰেছৰ নিজাববীয়া যি অলপ ভোট আছে সেইখিনি পাব, কিন্তু জনসাধাৰণৰ ভোট তেওঁলোকে পাব নোৱাৰে। হয়, কংগ্ৰেছ অলপ এটা ফাইট দিব, কিন্তু ইমান বেছি ফাইট দিব নোৱাৰে। BPF
এতিয়া খুব দুৰ্বল, তেওঁলোকে কৰিব নোৱাৰে। হয়, তেওঁলোকৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱাকালি মিডিয়াৰ যোগেদি তেওঁ প্ৰচাৰ কৰিছে যে আমিও মিত্ৰজোঁটত আছোঁ। আমি দেখি আহিছোঁ যে তেওঁ সময়ে সময়ে তেনেকুৱা কথা কৈছে, কিন্তু কেতিয়াও বিজেপিৰ ফালৰ পৰা, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কেতিয়াও তেওঁলোককো আমি ল'লোঁ বুলি তেওঁলোকে কেতিয়াও কোৱা নাই। এইটো হ'বই নোৱাৰে, কাৰণ কোনোবা যদি ৰাজনৈতিক দল যদি এলায়েন্সত আহে, তেতিয়া এলায়েন্সত থকা আন ৰাজনৈতিক দলৰ লগত আলাপ আলোচনাটো হ'বই। তো এনেকুৱা হোৱা নাই। তেওঁ যিদিনাখন মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ গৈছিল, দিনৰ ভাগত আমাৰ লগত আলোচনা আছিলে। আমাৰ কেণ্ডিডেট চূড়ান্ত কৰাৰ কাৰণে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক লগ কৰিছোঁ, আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপি নেতাসকলক আমি লগ কৰিছোঁ। এই সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে তেওঁলোকে ৰাতি আহিব, আলোচনা এটা আছে, আমাক জনাইছে, কিন্তু কোৱা নাই যে তেওঁলোকৰ লগত এলায়েন্স কৰিম। হয়, তেওঁলোকৰ দলত এতিয়া 3জন MLA আছে। এই MLA বিলাকে যদি চিফ মিনিষ্টাৰক এপইণ্টমেণ্ট বিচাৰে, চিফ মিনিষ্টাৰে দিবই, ইয়াতো স্বাভাৱিক। আৰু সেইটোকে লৈ পেলাই তেওঁলোকে কৈছে যে আমিও NDAত আছোঁ, আমি থাকিম। সেইটো হ'ব নোৱাৰে। যেনেকৈ গোসাইগাঁও সমষ্টিত AGPয়ে পাৰ্টি দিয়া নাই, তেওঁলোক কিয়নো আমাৰ লগত এলায়েন্সত আছে। বিজেপিয়ে পাৰ্টি নিদিয়ে কিয়নো তেওঁলোকে আমাৰ লগত আছে। তো এলায়েন্সৰ ধৰ্মটো থাকিল ক'ত? যদি তেওঁলোকে এলায়েন্সত থাকে, তেতিয়াতো গোসাইগাঁৱত নিদিলেহেঁতেন। গোসাইগাঁৱত দিয়া মানে তেওঁলোকে এলায়েন্সত নাই। কাইলৈ আমাৰ সন্মানীয় গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘালজী আহিব, আমাৰ কৰ্মী সভা আছে কাইলৈ, মুখ্যমন্ত্ৰীও আহিব। যেতিয়া নমিনেশ্যন দিব 7 তাৰিখত, তেতিয়া মুখ্যমন্ত্ৰীকে আদি কৰি বিজেপিৰ নেতাসকল ইয়াত আহিব। তো ইয়াত কোনো ধৰণৰ তেনেকুৱা ভাবিবৰ কোনো থল নাই যে হাগ্ৰামা মহিলাৰী অথবা BPFও আমাৰ NDAত আছে বুলি তেনেকুৱা ভাবা কোনো থল নাই। BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগতে আমাৰ অসমৰ সন্মানীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ যৌথ দলৰ আলোচনাৰ অন্তত এই উপনিৰ্বাচনৰ 28 নম্বৰ গোসাইগাঁও সমষ্টিত মোক ভাতৃত্ব প্ৰদান কৰাৰ কাৰণে, আৰু এই সুযোগটো আমাৰ যৌথ দলে দিয়াৰ কাৰণে মই সুযোগ পাইছোঁ। আৰু আমাৰ UPP দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ যিমানবোৰ আমাৰ নেতাসকল আছে, এওঁলোকৰ সহায় আৰু সহযোগিতাত মই এইটো পাবলৈ সক্ষম হৈছোঁ। গতিকে মই আশা ৰাখিছোঁ নিশ্চয় এইবাৰ আমাৰ যৌথ দলৰ কৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু ৰাইজৰ আশীৰ্বাদ লৈ পেলাই এইবাৰ এই উপনিৰ্বাচনত জয়যুক্ত হ'ব পাৰিম বুলি মই আশা ৰাখিছোঁ। আৰু আজিৰ এই চেগতে মই 28 নম্বৰ গোসাইগাঁও সমষ্টিবাসী ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ যে ৰাইজে এইবাৰ যাতে মোক বা আমাৰ যৌথ দলৰ প্ৰাৰ্থী হিচাপে মই যিহেতুকে ইয়াত প্ৰাৰ্থী পাইছোঁ, মোক বিপুল ভোটত যাতে জয়যুক্ত কৰাই দি পেলাই এই অঞ্চলৰ বিভিন্ন সমস্যাবোৰক লৈ পেলাই মই যাতে দিছপৰত মাত মাতিব পাৰোঁ, আৰু আমাৰ সমস্যাবোৰক এটাৰ পিছত এটা সমাধান কৰাৰ যাতে সুযোগ আমি পাব পাৰোঁ, তাৰ কাৰণে মোক যাতে সহায় কৰে, তাৰ কাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে নিশ্চয়কৈ জানে যে চৰকাৰৰ দলৰ হৈ যদি আমি কাম কৰোঁ, তেতিয়া আমাৰ যিমানবোৰ সমস্যা আছে এইবোৰক আমি সমাধান কৰিবৰ কাৰণে সুযোগটো পাওঁ। কিন্তু চৰকাৰৰ লগত যদি আমি নাথাকোঁ, এইটো নাপাওঁ। গতিকে আমি চৰকাৰৰে যিহেতুকে অংশীদাৰ দল, বা আমি BTR আৰু অসমত একেলগে আমি UPPL, BJP, GSP আৰু AJP মিলি পেলাই চৰকাৰ গঠন কৰি এইবাৰ চলাই আছোঁ। গতিকে আমাৰ এটা স্কোপ আছে যে মোক যদি জিকাই দিয়ে অঞ্চলৰ কাম কৰিব পাৰিম। আৰু আপোনালোকে নিশ্চয় জানে যে 28 নম্বৰ গোসাইগাঁও সমষ্টি হিচাপে আমাৰ ভয়ংকৰ আমাৰ এটা সমস্যা আছে। এইটো হ'ল ভূটানৰ পৰা যিটো ব্ৰহ্মপুত্ৰলৈকে আমাৰ সংকোচ নদীটো বৈ আহিছে। এই সংকোচ নদীৰ বানপানী আৰু গৰাখহনীয়া হোৱাৰ ফলত আমাৰ জনজীৱন ব্যাহত হৈ আছে, বহুত পৰিয়ালৰ ঘৰ বাৰী নাইকিয়া হ'ল। গতিকে ইয়াক যদি পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে, নিশ্চয় চৰকাৰৰ দলত থকা এজন ব্যক্তিকে প্ৰয়োজন হয়। গতিকে ৰাইজে এই কথাবোৰক ভাবি পেলাই নিশ্চয় আমাক সঁহাৰি জনাব, আৰু আমিও কাম কৰিবৰ কাৰণে সুযোগ পাম। আৰু আপোনালোকে নিশ্চয় জানে আমাৰ গোসাইগাঁও টাউনখন মডেল টাউনত পৰিণত হ'বলৈ গৈ আছে, আৰু এইবিলাক কৰিবলৈ হ'লে নিশ্চয় আমাক বিধায়ক যদি এজন থাকে, নিশ্চয় ইয়াত কাম কৰাত বেছি ফলপ্ৰসূ হ'ব। আৰু বিভিন্ন ৰাস্তা ঘাটৰ সমস্যাবোৰ আছে, এইবিলাক এটাৰ পিছত এটা কৰিম। আৰু ইয়াৰ লগতে আমাৰ নিবনুৱাৰ সমস্যা, আমাৰ কৃষকসকলৰ সমস্যা,
আমাৰ আই মাতৃসকলৰ সমস্যা বা বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি চৰকাৰৰ লগত থাকি পেলাই এই সমস্যাবোৰক আমি কেনেকুৱাকৈ নাইকিয়া কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰাৰ লগতে আমি কাম কৰিম। আৰু আমাৰ এটা সুযোগ আছে, যিহেতুকে বিটিআৰ আমাৰ চৰকাৰ হয় আৰু অসম চৰকাৰৰ আমাৰে বুলি ক'ব লাগিব, যিহেতু আমি যৌথ দলত আছোঁ। গতিকে এই গতিবোৰক লৈ পেলাই আমি নিশ্চয় আশাবাদী যে অনাগত দিনত আমি গোসাইগাঁও সমষ্টিৰ উন্নয়নৰ কাৰণে নিশ্চয় একেলগে কাম কৰিবলৈ উন্নয়ন সাধন কৰিব পাৰিম। বিগত 4টা বছৰে বিটিআৰ দলে ইয়াত তেওঁলোকে একেলেঠায়ে ৰাজত্ব চলালে, তো তেনে ক্ষেত্ৰত আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে? ক্ষেত্ৰত কোনো দলৰ পৰা তেনেকৈ প্ৰত্যাহ্বান পাব বুলি আমি ভবা নাই। কাৰণ আমি যৌথ দল, মই আগতে কৈছোঁ, আমি যৌথ দল একেলগে চৰকাৰ গঠন কৰিবলৈ চলাই আছোঁ। গতিকে ৰাইজৰো এটা নজৰ আছে যে কোন দলক বা কোন প্ৰাৰ্থীক দিলে আমাৰ ইয়াত বহুত মানে কামবোৰ সমস্যা বা সমাধান হ'ব। গতিকে মই ভাবোঁ ইয়াত বিভিন্ন দলবোৰ আহিব, কাৰণ প্ৰত্যেকৰে ৰাইটছ আছে আৰু প্ৰত্যেকে যিহেতুকে দল আছে, যেতিয়া পাৰ্টি হ'বই, গতিকে আমি ভাবা নাই যে কোনোবা দল বা কোনোবা পাৰ্টীয়ে আমাৰ কাৰণে প্ৰত্যাহ্বান হ'ব বুলি। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? এতিয়া BPF-এ কাৰ লগত কি মিত্ৰতা স্থাপন কৰিছে আমি এইটো বিতংকৈ আমি দেখিবলৈ পোৱা নাই বা বুজা নাইও। গতিকে এটা কথাটো আপোনালোকে স্পষ্ট হ'ব, আমি যিহেতুকে মিত্ৰজোঁটৰ যি চৰকাৰ আছোঁ, এই মিত্ৰজোঁটৰ চৰকাৰৰ যিমানবোৰ আমাৰ মন্ত্ৰী বিধায়ক যিবোৰ আছে আমাৰ লগতে থাকি কাম কৰিব। আৰু অহাকালি আমাৰ গাৰ্জেন মিনিষ্টাৰ কোকৰাঝাৰৰ সন্মানীয় অশোক সিংহল ডাঙৰীয়া আহিব। গতিকে এইটোৱেই প্ৰমাণ যে আমি কাৰ দলৰ লগত থাকি বা আন কোন এলায়েন্সত থাকি পেলাই কাম কৰিম, এতিয়া ৰাইজে প্ৰত্যক্ষ কৰিব। কোনে কি কয় নকয় এইটো বিভিন্ন দলৰ তেনেকুৱাটো ক'বই, কিন্তু ৰাইজে নিশ্চয় কৰি চাব পাৰিব যে আমাৰ দলৰ কোন আছে কোন নাই, বা মিত্ৰজোঁটে আমি কেনেকুৱা কাম কৰিম, ৰাইজে এইটো দেখিবলৈ পাব।